আপোনালোক সকলোকে আজি এটা নতুন ভিডিঅ'ত স্বাগতম জনালোঁ। আজি আমি 10 মাৰ্চ মানে আজিৰ দিনটো ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ কিছুমান ডিছকাছ কৰিম। গতিকে কমপ্লিট ভিডিঅ'টো ভালকৈ চাব আৰু আমাৰ এই ভিডিঅ'বোৰৰ জৰিয়তে আমি অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম হওক যেনে APSC হওক বা আছাম পুলিচ সকলোৰে বাবে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ দিওঁ। গতিকে ভিডিঅ'বোৰ ভালকৈ ফ'ল' কৰিলেই হ'ল আৰু যি কওঁ নোটছ বনাই যাব। আৰু কোনোবা যদি আমাৰ হোৱাটছএপ গ্ৰুপটোত নাই ডেছক্ৰিপশ্যনত লিংক আছে, জইন হৈ ল'ব পাৰে। প্ৰথম নিউজটো আজিৰ আছে, 2 মিজোৰাম নাৰ্ছেছ ৰিচিভ বেষ্ট ওমেন COVID-19 ভেকচিনেটৰ এৱাৰ্ড অন ইণ্টাৰনেশ্যনেল ওমেন্স ডে। এটা সকলোৱে জানে ইণ্টাৰনেশ্যনেল ওমেন্স ডে মানে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোনদিনা অনুষ্ঠিত কৰা হয় সেইটো জানিব লাগে আৰু এইটো পৰীক্ষাত আহিব পাৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোনদিনা অনুষ্ঠিত কৰা হয়? 8 মাৰ্চ। ঠিক আছে। এতিয়া আমাক কি কৈছে, মিজোৰামৰ দুগৰাকী নাৰ্ছে কি বঁটা লাভ কৰিছে? বেষ্ট ওমেন COVID-19 ভেকচিনেটৰ, মানে COVID-19 ভেকচিন দিয়াৰ ভিতৰত বেষ্ট দুগৰাকী ওমেন মিজোৰামৰ। তেওঁলোকৰ নাম দুটা মনত ৰাখিব লাগিব এতিয়া, পি লাহনে কিমি, ৱৰ্ডটো মনত ৰাখক খালি। আৰু এইটো এটা পি বি ভানপান গাপ্পাৰী, এই দুটা নাম মনত ৰাখিব। কিয় দিছে? অন দ্য অকেজন অফ ইণ্টাৰনেশ্যনেল ওমেন্স ডে কোনদিনা পালন কৰা হয়? February 8। আচ্ছা, এইটো মাৰ্চ হ'ব লাগে, মাৰ্চ 8। ঠিক আছে, এইটো মনত ৰাখিব লাগিব। ইয়াৰ পিছত আমি মিজোৰামৰ বিষয়ে দুটামান কথা জানি ল'ব লাগিব যিবিলাক পৰীক্ষাত আহে। প্ৰথম কথাটো জানিব লাগে, মিজোৰামৰ ৰাজধানী কি? আইজল। গতিকে মিজোৰামৰ ৰাজধানী কি? আইজল, এইটো মনত ৰাখিব। দ্বিতীয়তে, মিজোৰামৰ মুখ্যমন্ত্ৰী কোন? জোৰাম থাংগা, এইটো পইণ্ট মনত ৰাখিব লাগে। কেপিটেল আৰু CM আৰু এইকেইটা মনত ৰাখিলে হ'ল, এই দুটা মিজোৰামৰ বিষয়ে। ইয়াৰ পিছত নাগালেণ্ডৰ দুগৰাকীয়ে লাভ কৰিছে, তেওঁলোকৰ নামটো মনত ৰাখিব, এই দুটা নাম। নাগালেণ্ডৰ যদি মই সোধোঁ ষ্টেটিক পইণ্ট, মানে নাগালেণ্ডৰ বিষয়ে দুটামান পইণ্ট। নাগালেণ্ডৰ ৰাজধানী কি? কোহিমা। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী কোন? নেফিউ ৰিঅ'। এইকেইটা বস্তু মনত ৰাখিব লাগে। ইয়াৰ পিছত কি নিউজ আছে, বাংলাদেশ এনভাইৰনমেণ্টেল লয়াৰ ৰিজৱানা হাছান টু গেট ইণ্টাৰনেশ্যনেল ওমেন অফ কাৰেজ এৱাৰ্ড 2022, মানে আন্তঃৰাষ্ট্ৰীয়, গোটেই বিশ্বতে এইটো মানে দিয়া হয় বঁটা, আন্তঃৰাষ্ট্ৰীয় সাহসী মহিলা বঁটা, সাহসী নাৰী বঁটা। এইবাৰৰ বাবে কাক দিয়া হৈছে? ৰিজৱানা হাছান, তেওঁক দিয়া হৈছে। আৰু তেওঁ ক'ৰ হয় সেইটো জানিব লাগে, ক'ৰ? বাংলাদেশৰ, সেইটো মনত ৰাখিব। গতিকে কি কৈছে, বাংলাদেশৰ ৰিজৱানা হাছানক এইবাৰ আন্তঃৰাষ্ট্ৰীয় সাহসী নাৰী বঁটা দিয়া হৈছে। সেইটো ইয়াত লিখা আছে, দ্য US ডিপাৰ্টমেণ্ট অফ ষ্টেট। বঁটাটো কোনে দিয়ে? আমেৰিকাৰ ডিপাৰ্টমেণ্ট অফ ষ্টেটে দিয়ে। হেজ ডিচাইডেড টু ৰিকগনাইজ বাংলাদেশ এনভাইৰনমেণ্টেল লয়াৰ এছ'চিয়েশ্যন চিফ ছায়েদা ৰিজৱানা হাছান। তেওঁক কি দিয়া হৈছে? আন্তঃৰাষ্ট্ৰীয় সাহসী নাৰী বঁটা। এইটো পইণ্ট মনত ৰাখিব লাগিব। ইয়াৰ পিছত কি আছে, ইছৰ' প্লেনছ টু ছেট আপ ৰাডাৰ ইন আছাম, মানে ইছৰ' ফুল ফৰ্ম কি? ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ চেণ্টাৰ। যদি অসমীয়াত লিখোঁ কি? ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ। ইছৰ'ই কি কৰিব? অসমত এটা ৰাডাৰ স্থাপন কৰিব। আৰু এইটো ইয়াত লিখা আছে, দ্য ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰ' ইজ প্লেনিং টু ছেট আপ এ ৰাডাৰ নিয়াৰ গুৱাহাটীত কৰা হ'ব এজ পাৰ্ট অফ ইটছ প্ৰজেক্ট নেত্ৰ। কোনটো প্ৰজেক্টৰ আণ্ডাৰত সেইটো সুধিব পাৰে, কোনটো প্ৰজেক্ট? নেত্ৰ। এই প্ৰজেক্টটোৰ আণ্ডাৰত এটা ৰাডাৰ স্থাপন কৰা হ'ব গুৱাহাটীত। হৈ গ'ল। ইছৰ'য়ে নেত্ৰ প্ৰজেক্টৰ আণ্ডাৰত এটা ৰাডাৰ স্থাপন কৰিব গুৱাহাটীত। হৈ গ'ল, সেইটোৱে ইয়াতে লিখা আছে। এতিয়া আমি ইছৰ'ৰ বিষয়ে জানিব লাগিব। ফুল ফৰ্মটো অলৰেডি মই ক'লোৱে কি? ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন।
গ'ল। তাৰপিছতে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে সেইটো জানিব লাগে বেংগলোৰত। চ' ইছৰ' আমি কি জানিলোঁ ফাৰ্ষ্ট ফুল ফৰ্ম ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। তাৰপিছত জানিব লাগিব হেডকোৱাৰ্টাৰ ক'ত আছে বেংগলোৰত। তাৰপিছত জানিব লাগিব ইছৰ' হেড কোন হেড এইটো কি দিয়া আছে কে শিৱান দিয়া আছে, কিন্তু তেওঁক এতিয়া অব্যাহতি দিয়া হৈছে আৰু তেওঁ ঠাইত এগৰাকী নতুন অধ্যক্ষ এপইণ্ট কৰা হৈছে ইছৰ'ৰ। চ' নতুন এতিয়া ইছৰ'ৰ হেড কোন এছ সোমনাথ আছিলে। আৰু ইছৰ' কোন চনত স্থাপন হৈছিলে সেইটো জানিব লাগে 15 আগষ্ট 1969। সেইটো পৰীক্ষাত আহে কোন চনত 15 আগষ্ট 1969 হৈ গ'ল। এইখিনিতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মই কৈ থওঁ, ভাৰতৰ এনেকে পৰীক্ষাত আহিব পাৰে যে ভাৰতীয় মহাকাশ বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়, পিতৃ মানে তেওঁৱে ইছৰ'টো স্থাপন কৰিছিলে। ভাৰতীয় মহাকাশ বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় আৰু তেওঁ ইছৰ'টো স্থাপন কৰিছিলে। তেওঁৰ নাম কি বিক্ৰম চাৰাভাই। সেইটো পইণ্ট মনত ৰাখিব। আৰু গতিকে ইছৰ'ৰ বিষয়ে বহুত কেইটা তথ্য আজি দি দিছোঁ। ইয়াৰ পিছৰ নিউজটো আছে অনাৰ ফৰ IIT গুৱাহাটীজ প্ৰফেচাৰ ৰাখী চতুৰ্বেদী। IIT গুৱাহাটীৰ এগৰাকী প্ৰফেচাৰ ৰাখী চতুৰ্বেদী, তেওঁক সন্মান দিয়া হৈছে। কি সন্মান দিয়া হৈছে এতিয়াটো চাওঁ। IIT গুৱাহাটীৰ প্ৰফেচাৰ ৰাখী চৌধুৰী হেজ বিন ৰিকগনাইজড বাই অফিচ অফ দ্য প্ৰিন্সিপাল চাইণ্টিষ্ট এডভাইজাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড ব্ৰিটিছ হাই কমিশ্যন নিউ দিল্লী এমং দ্য টপ 75 ইণ্ডিয়ান ওমেন ইন ষ্টিম সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এণ্ড এপ্লাইড আৰ্টছ এণ্ড মেথমেটিক্স। মানে কি কৈছে চাওক, ষ্টিমৰ ফুল ফৰ্মটো পৰীক্ষাত আহিব পাৰে। ফুল ফৰ্ম কি সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং, তাৰপিছত এ মানে এপ্লাইড আৰ্টছ আৰু এম মানে মেথমেটিক্স। ঠিক আছে। এইকেইটা ফিল্ডৰ ভিতৰত ৭৫ গৰাকী বেষ্ট ওমেন চিলেক্ট কৰা হৈছে ভাৰত চৰকাৰৰ দ্বাৰা আৰু তেওঁলোকক বঁটা দিয়া হৈছে। তাৰ ভিতৰত আছে IIT গুৱাহাটীৰ প্ৰফেচাৰ ৰাখী চতুৰ্বেদীৰ নাম, সেইটোৱে দিয়া আছে ইয়াত নিউজটোত। হৈ গ'ল। পিছৰ নিউজটো চাওঁ। কাছাৰ ক্লিনচেছ টপ ৰেংক ফৰ ইমপ্লিমেণ্টিং PMAGY স্কিম। এতিয়া এইটো কি হয় এইটো জানিব লাগিব। ফাৰ্ষ্ট আমি নিউজটো পঢ়ি লওঁ। এইখিনি বছৰ কাছাৰ ডিষ্ট্ৰিক্ট হেজ বেগড দ্য ফাৰ্ষ্ট ৰেংক ইন কাউণ্ট্ৰি এজ বেষ্ট পাৰফৰ্মিং ডিষ্ট্ৰিক্ট উইথ ৰিগাৰ্ড টু দ্য ইমপ্লিমেণ্টেশ্যন অফ চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম আণ্ডাৰ প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনা ফৰ SC কাষ্ট ভিলেজেছ। মানে এতিয়া কি পইণ্ট সেইটো হ'ল, এটা প্ৰধানমন্ত্ৰী AGY স্কিম আছে। এই স্কিমটোৰ ফুল ফৰ্ম কি সেইটো জানিব লাগিব। কি PM আদৰ্শ গ্ৰাম যোজনা। এই স্কিমটো কিহৰ বাবে লঞ্চ কৰা হৈছিলে ফৰ SC, যিসকল শ্বেডিউল কাষ্টৰ লোক আছে গাঁৱত তেওঁলোকৰ উন্নয়নৰ বাবে এইটো আঁচনি মানে লঞ্চ কৰা হৈছিলে। চ' এই আঁচনিটোৰ অধীনত কাম কৰা ডিষ্ট্ৰিক্টসমূহৰ ভিতৰত বেষ্ট কাক চিলেক্ট কৰা হৈছে, কাছাৰ। এইটো পইণ্ট মনত ৰাখিব লাগে খালি। মানে কাছাৰ ডিষ্ট্ৰিক্ট ক্লিনচেছ টপ ৰেংক ফৰ ইমপ্লিমেণ্টিং প্ৰধানমন্ত্ৰী আৱাজ আদৰ্শ গ্ৰাম যোজনা স্কিম। মানে PMAGY স্কিমটো কোনখন জিলাই বেছি ভালকৈ সেইটোত কাম কৰিছে, কাছাৰ। সেইটোৱে পইণ্ট। এতিয়া আমি এইটোৰ বিষয়ে অলপ ভালকৈ জানি লওঁ। PMAGY স্কিমটোৰ বিষয়ে। এইটো কি হয়, প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনা ফুল ফৰ্ম ইজ এ ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম লঞ্চ বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইন 2009-10 ফৰ ডেভেলপমেণ্ট অফ ভিলেজেছ হেভিং এ হায়াৰ ৰেচিঅ' অফ SC। মানে যিবিলাক গাঁৱত SC লোকৰ সংখ্যা বেছি আছে শ্বেডিউল কাষ্টৰ, তেওঁলোকৰ উন্নয়নৰ বাবে এইটো আঁচনি মুকলি কৰা হৈছিলে। আৰু কিমান চনত সেইটো জানিব লাগে, 2009। আৰু কোনে মুকলি কৰিছিলে, তেতিয়া প্ৰধানমন্ত্ৰী আছিলে মনমোহন সিং, তেওঁ মুকলি কৰিছিলে। এইকেইটা পইণ্ট মনত ৰাখিব। ইয়াৰ পিছৰ নিউজটো আছে হাৰিয়ানা গভৰ্ণমেণ্ট এনাউন্স মাতৃ শক্তি উদ্যমিতা স্কিম।
মাতৃ শক্তি উদ্যমিতা স্কিম টু প্ৰভাইড ছাপোৰ্ট টু ওমেন এণ্টাৰপ্ৰেনাৰ্ছ অন ইণ্টাৰনেশ্যনেল ওমেন্স ডে। মানে কি কৈছে, মাতৃ শক্তি উদ্যমিতা আঁচনি, এইটো কোনখন ৰাজ্যত এইটো আঁচনি উলিওৱা হৈছে? হাৰিয়ানাত। এইটো মনত ৰাখিব লাগিব। আৰু কিহৰ বাবে উলিয়াইছে, কাক সহায় কৰিবৰ বাবে? ওমেন এণ্টাৰপ্ৰেনাৰ যোনসকল হয়, যোনে নিজে বিজনেছ কৰে তেওঁলোকক। ঠিক আছে। চ' মাতৃ শক্তি উদ্যমিতা আঁচনি ক'ত মুকলি কৰা হৈছে? হাৰিয়ানাত। আৰু কিহৰ বাবে? ওমেন এণ্টাৰপ্ৰেনাৰৰ বাবে। ইয়াৰ পিছৰ নিউজটো আছে, HDFC মিউচুৱেল ফাণ্ড লঞ্চেছ লক্ষ্মী ফৰ লক্ষ্মী, হেছটেগ লক্ষ্মী ফৰ লক্ষ্মী। এইটো মহিলাৰ বাবে মুকলি কৰা হৈছে ইঞ্চুৰেঞ্চ স্কিম। আৰু এইটো কোনে লঞ্চ কৰিছে? HDFC মিউচুৱেল ফাণ্ডে। ঠিক আছে, এইটো মনত ৰাখিব লাগিব। এতিয়া আমি HDFC বেংকৰ বিষয়ে দুটামান পইণ্ট জানি ল'ব লাগে, কাৰণ পৰীক্ষা দিয়াৰ বিষয়ে আহে। প্ৰথম কথা, ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত? মুম্বাই। HDFC বেংকৰ হেডকোৱাৰ্টাৰ মুম্বাইত। কোন চনত সেইটো নাহে। CEO কোন হয় এইটো আহিব পাৰে? সতীশ জগদীশন। চেয়াৰমেন কোন হয়? অতনু চক্ৰৱৰ্তী। আৰু HDFC বেংকৰ টেগলাইন কি হয়? উই আণ্ডাৰষ্টেণ্ড ইয়ৰ ৱৰ্ল্ড। এইটো আহিব পাৰে। এইকেইটা বস্তু মনত ৰাখিব HDFCৰ বিষয়ে। ইয়াৰ পিছত এটা আছে, টি ৰাজা কুমাৰ নেমড প্ৰেচিডেণ্ট অফ দ্য FATF ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চ। মানে FATF বুলি এটা অৰ্গেনাইজেশ্যন আছে। এইটো কি হয় কৈ আছোঁ। ফাৰ্ষ্ট জানি লওক যে FATFৰ নতুন প্ৰেচিডেণ্ট এপইণ্ট কৰা হৈছে। আৰু তেওঁ কোন হয়? টি ৰাজা কুমাৰ হৈ গ'ল। আৰু তেওঁ ক'ত ঘৰ হয়? ছিংগাপুৰত। গতিকে মনত ৰাখিব, FATF তাৰ প্ৰেচিডেণ্ট কোন হয়? টি ৰাজা কুমাৰ। FATF এটা ডাঙৰ অৰ্গেনাইজেশ্যন হয়, গতিকে এইটো পৰীক্ষাত আহিব পাৰে। FATF ফুল ফৰ্ম কি? ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চ। মানে এইটো মেইন কাম কি হয়? বেংকবিলাকত যোনবিলাক ফ্ৰড হয়, মানে বেংকৰ পৰা লোন লৈ পেলাই মানুহে নামাৰে, সেইটো বস্তু মানে ৰিজল্ভ কৰিবৰ কাৰণে এইটো সংগঠন বনোৱা হৈছিলে, FATF ফুল ফৰ্ম ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চ। আৰু এইটোৰ হেডকোৱাৰ্টাৰ ক'ত আছে? সেইটোও আহিব পাৰে পেৰিছ, ফ্ৰান্সত। ঠিক আছে, পেৰিছ, ফ্ৰান্সত। তাৰপিছত FATFৰ কেইখন কাউণ্ট্ৰি আছে? 39খন কাউণ্ট্ৰি আছে এইটোৰ আণ্ডাৰত। এইকেইটা পইণ্ট মনত ৰাখিব FATFৰ বিষয়ে। পিছৰ নিউজটো আছে, ছিকিম ষ্টেট গভৰ্ণমেণ্ট উইল লঞ্চ আম্মা যোজনা এণ্ড বাহিনী স্কিম। দুটা যোজনা আছে, এটা আম্মা যোজনা আৰু এটা বাহিনী স্কিম। যিহেতু এইটো নৰ্থ ইষ্টৰ হৈ গ'ল, গতিকে এইটো আমি মনত ৰাখিবই লাগিব। এই দুইটা ক'ত মুকলি কৰা হৈছে? ছিকিমত। গতিকে ছিকিমত দুটা নতুন আঁচনি, এটা আম্মা যোজনা, এটা বাহিনী স্কিম। এতিয়া এই দুটা কি হয়নো সেইটো আমি জানিব লাগিব। প্ৰথম আম্মা যোজনা, সেইটো কি হয়? আম্মা যোজনা স্কিম এইমছ টু ইনকুলেট দ্য হেবিট অফ ছেভিং এমং নন ৱৰ্কিং মাদাৰ্ছ ইন দ্য ষ্টেট এণ্ড হেজ গভৰ্ণমেণ্ট উইল প্ৰভাইড 20,000 ইচ ইন দিয়াৰ বেংক একাউণ্টছ এনুৱেলি। মানে এই আম্মা যোজনাটোৰ মতে কি হ'ব? যোনবিলাক নন ৱৰ্কিং মাদাৰ, মানে যোনবিলাক মাতৃয়ে কাম নকৰে, মানে ধৰক চাকৰি নকৰে, তেওঁলোকক কি কৰা হ'ব? প্ৰত্যেক বছৰে 20,000 টকা তেওঁলোকৰ একাউণ্টত দিয়া হ'ব। প্ৰত্যেক বছৰে বেংক একাউণ্টছ এনুৱেলি। ঠিক আছে, সেইটোৱে বস্তু যে আম্মা যোজনাৰ অধীনত যিবিলাক মাতৃয়ে কাম নকৰে, চাকৰি নকৰে, তেওঁলোকক 20,000 টকা প্ৰত্যেক বছৰে দিয়া হ'ব। বাহিনী স্কিমটো কি হয়? বাহিনী স্কিম ইজ টু ৰিডিউচ দ্য ড্ৰপ আউট ৰেট অফ গাৰ্লছ ষ্টুডেণ্ট ডিউ টু লেক অফ এক্সেচিবিলিটি হাইজিন। বাহিনী স্কিমটো কাৰ কাৰণে হৈছে? গাৰ্ল ষ্টুডেণ্টবিলাকৰ কাৰণে হৈছে। মানে বহুত ছোৱালীয়ে আধাতে স্কুল এৰি দিয়ে, গতিকে তেওঁলোকক যাতে তেওঁলোকে স্কুলৰ পৰা এৰি দিব নালাগে, তাৰ বাবে উৎসাহিত কৰিবলৈ বাহিনী স্কিমটো উলিওৱা হৈছে। And under this scheme, over 18,000 girl students who study in class 9 and above are provided with free sanitary napkins. আৰু এই স্কিমটোৰ আণ্ডাৰত কি কৰা হ'ব? ক্লাছ 9 আৰু তাৰ ওপৰৰ যিসকল গাৰ্লছ আছে, তেওঁলোকক ফ্ৰী নেপকিন দিয়া হ'ব। সেইটো বস্তু।
এই দুটা স্কিম। এতিয়া ছিকিমৰ বিষয়ে দুটামান পইণ্ট আমি জানি ল'ব লাগে, কাৰণ পৰীক্ষাত আহে, উত্তৰ পূবৰ হয়। ছিকিমৰ ৰাজধানী গেংটক। ছিকিমৰ ৰাজধানী কি? গেংটক। ছিকিমৰ গভৰ্ণৰ কোন হয়? ৰাজ্যপাল। গভৰ্ণৰ মানে ৰাজ্যপাল। কোন হয়? গংগা প্ৰসাদ। ছিকিমৰ মুখ্যমন্ত্ৰী কোন হয় এইটো জানিব লাগে, প্ৰেম সিং তামাং। এইকেইটা পইণ্ট মনত ৰাখিব। ইয়াৰ পিছত দুটা নিউজ আছে। BCCI নেম ৰূপে এজ দ্য অফিচিয়েল পাৰ্টনাৰ ফৰ টাটা IPL। মানে IPL-ৰ কাৰণে অফিচিয়েল পাৰ্টনাৰ ৰূপেক চিলেক্ট কৰা হৈছে। সেইটো মনত ৰাখিলে হ'ল। আৰু ষ্টেট বেংক অফ ইণ্ডিয়া SBI নতুন ডেপুটি মেনেজিং ডাইৰেক্টৰ কাক এপইণ্ট কৰা হৈছে? নীতিন চুক। তেওঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ নতুন ডেপুটি মেনেজিং ডাইৰেক্টৰ এপইণ্ট কৰা হৈছে। ষ্টেট বেংক অফ ইণ্ডিয়া এইটো বহুত ডাঙৰ অৰ্গেনাইজেশ্যন হয়, আৰু এইটোৰ বিষয়ে মই এটা ভিডিঅ' বনাম, য'ত এইটোৰ বিষয়ে আটাইবোৰ পইণ্ট থাকিব। গতিকে সেই ভিডিঅ'টো সোনকালে আহি আছে।